নমস্কাৰ যোৱাকালি ৰাতি মানে মই খবৰ এটা পালোঁ দেই ধেমাজিৰ ছোৱালী এজনী বোলে দিল্লীতে বোলে ৰুমৰ ভিতৰতে তাৰ মৃত্যু হৈছে কোনোবা ল'ৰা এটাই মানে গৈ দৰ্জা নোখোলা দেখি ৰুমটোৰ ভিতৰৰ পৰা স্মেল আহিছে পুলিচক খবৰ দিলে পুলিচে যেতিয়া ছোৱালীজনীৰ মোবাইলটো পাইছে তেতিয়া গম পাইছে বোলে অসমৰ হয় অসমৰ তেতিয়া ছোৱালীজনী ঘৰলৈ ফোন কৰিছে পুলিচে মাক বাপেক একদম খেতিয়ক অকৰা অজলা মানুহ বুজিছে ৰাতি বোলে ধেমাজিৰ পৰা বাহিৰলৈ কেতিয়াও অহাই নাই তেনেকুৱা মানুহ হয় পুলিচে কৈছে পুলিচৰ কথা বুজি পোৱা নাই কোনোবা টাউনলৈ ধেমাজি টাউনলৈ আহি কোনোবা পানালা এটা হতুৱাই কথা পতাইছে তেতিয়াহে গম পাইছে ছোৱালীজনী যে ৰুমৰ ভিতৰতে মৃত্যু কি কৰিব এতিয়া মাক বাপেকে কলৈ যাব দিল্লীলৈ আহি কাক ধৰিব আৰু পুলিচে কৈও দিছে আহিও লাভ নাই কাৰণ কেলে লাষ্টটো নিব পৰা অৱস্থাত নাই মানে বেয়া হৈ গৈছে তেনে কিমান দিনৰ পৰা ৰুমৰ ভিতৰতে মৃত্যু হৈ পৰি আছে নিছে সেইকাৰণে অকণমান আহিলেও দিল্লীলৈ অকণমান সাৱধানে নিজেই মানে যদি আপোনালোকে পাৰে চলিবলৈ তেতিয়া আহিব নহবা নাহিব আমাৰ নৰ্থ ইষ্ট বুলি ক'লে মানে মানুহবিলাকে অকণমান বেয়া চকুৰেও চায় তাৰ দৃষ্টিভংগী সলনি হৈ যায় আৰু দ্বিতীয়তে আপোনাৰ মানে এইবিলাক যে ল'ৰা যে কোনোবা লোকেল ল'ৰাক ভাল পাম কোনোবাই বিয়া পাতিব সেইটো বুলি একদম নেভাবিব আপোনালোকে নাৰী সুৰক্ষিত নহয় ইয়াত আৰু দৃশ্যতে বিয়া এইটো কাৰণে নাপাতে তাহাঁতি নিজৰ মাক বাপেকক সমাজৰ আগত তলমূৰ কেতিয়াও নকৰায় আৰু 2 নম্বৰ হৈছে তাহাঁতি দেহেজৰ লোভিয়া বহুত লোভিয়া দেহেজৰ ছোৱালীজনী যেতিয়ালৈকে সেইখন ঘৰত মৃত্যু নহয় তেতিয়ালৈকে দেহেজ দি থাকিব লাগিব বস্তু মুঠতে 3 নম্বৰ হৈছে মাক বাপেকৰ সম্পত্তিত তাহাঁতৰ ভাগ লাগিবই মাক বাপেকৰ সম্পত্তিও নেৰে তাহাঁতি সেইকাৰণে মজা ল'ব বিয়া কেতিয়াও নাপাতে দিল্লীত বিশেষকৈ লোকেল মানুহবিলাকে আমাৰ আকৌ এছাম ছোৱালী আছে ৰুমৰ ভিতৰতে টকা ঘটিবলৈ লাক্সাৰি লাইফ ষ্টাইল জীয়াবলৈ কাৰণে আহিছে চকুৰে দেখা এছাম আছে হাৰ মূৰ ভাঙি কষ্ট কৰিছে সৰু সৰু ল'ৰা ছোৱালী ভায়েক ভনীকক পঢ়াইছে ঘৰৰ মাটি কিনিছে পকা ঘৰ বনাইছে তেনেকুৱা ছোৱালীও দেখিছোঁ মই আৰু এনেকুৱা ছোৱালীও দেখিছোঁ ঘৰৰ ভিতৰতে টকা কমাইছে আৰু মাকহেঁতে বাপেকহেঁতে যেতিয়া অসমলৈ যায় কয় মোৰ ছোৱালী একদম দামী ব্ৰেণ্ডেড কাপোৰ পিন্ধে এডিডাছ ৰিবক নহ'লে খোজকাঢ়িবই নোৱাৰে গুচিৰ বেগ লয় সেইবিলাক যশস্যা নকৰি ইনকুৱাৰী কৰক ছোৱালীজনী কাৰ লগত আছে কি কৰিছে কোনটো কোম্পানীত কাম কৰে কিমান টকা দৰমহা পায় ইয়াত 1 লাখ টকা দৰমহা পোৱা মানুহৰো ছাৰ্ভাইভ কৰিবলৈ বহুত দিগদাৰী হৈ যায় কাৰণ 3 প্ৰকাৰৰ পানী আমিয়ে কিনি খাওঁ 3 প্ৰকাৰৰ পানী কিনিব লগা হয় আমি চিন্তা কৰিব লগা হৈ যায় যদি ইয়াত টকাখিনি ইয়াত যেনেকৈ পাইছোঁ তেনেকৈ ইয়াত খৰচো হয় ঘৰলৈ কি দিম কিমান টকা বাজেটত চলিম চিন্তা হৈ যায় আমাৰ আৰু কিছুমান আছে ৰুমৰ ভিতৰতে একদম লাক্সাৰি লাইফ ষ্টাইল জীয়াই আছে